নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, মিষ্টাৰ আৰ চেনেললৈ মোৰ ৰুবুলে আপোনালোকক স্বাগতম জনাই এটা নতুন ভিডিঅ' আজি প্ৰস্তুত কৰিছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। মই আগতো ভিডিঅ'ত দেখুৱাইছিলোঁ ধানবিলাক কেনেকৈ ফুলিছিলে আৰু সেই ফুলবিলাক কেনেকৈ মই তাক পৰা সংযোজন কৰিছিলোঁ। তাৰ ফলত মই কথা এটা কৈছিলোঁ আপোনালোকক যে ধানবিলাকত পতান নহয়। এতিয়া আপোনালোকে চাব পাৰে এই ধানডৰাত ভালকৈ লক্ষ্য কৰক ধানবিলাক। আপোনালোকে যি চিয়া ধান চাই প্ৰতি চিয়া ধান আপোনালোকে ভালকৈ লক্ষ্য কৰিলে দেখিব চব গুটি হৈছে। এইটো হ'ল মই এডৰা ৰঞ্জিত ধানৰ পথাৰ দেখুৱাই আছোঁ আপোনালোকক। এইবিলাক সকলো ৰঞ্জিত ধান। অকল ইয়াত বুলিয়ে নহয়, আপোনালোকে য'তে চায় বেলেগ এডৰা পথাৰত চাওক, গোটেইবিলাক ধান গোটেইবিলাক। ইয়াত পতান আপোনালোকে দেখিবলৈ নিশ্চয় নাই পোৱা। আৰু ধানডৰা যথেষ্ট সুন্দৰ হৈছে। আৰু এইখিনি ধান সঁচলৈ ৰাখিবলৈও নিশ্চয় বহুত ভাল হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই অনুৰোধ কৰিছোঁ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানেই, ধন্যবাদ।